সকল মই চন্দন গগৈ স্বাগতম জনাইছোঁ আপোনালোকক অনলাইন আৰ্নিং ইউটিউব চেনেলটোলৈ। বন্ধুসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক মই দেখাই দিম যে আমি বিটৱাৰত ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে আৰু লগইন কেনেকৈ কৰিব লাগে। ঠিক আছে, আপোনালোকে যেতিয়া ছ'চিয়েল এড ৱৰ্ল্ডত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, টাস্ক কমপ্লিট কৰিছিলে, তেতিয়া আমাক যিটো বিটৱাৰ এপ্লিকেশ্যন ডাউনলোড কৰিবলৈ দিয়া হৈছিলে, সেই এপ্লিকেশ্যনটো আপোনালোকে ক্লিক কৰিব। মই বিটৱাৰ এপটোত ক্লিক কৰিছোঁ। ঠিক আছে, মোৰ বিটৱাৰ এপটো অলৰেডি খোল খাইছে। এতিয়া মই প্ৰথমে মোৰ কাম হ'ল কি, মই এজন নতুন ইউজাৰ হয়, গতিকে বিটৱাৰত, গতিকে মই প্ৰথম কৰিব লাগিব ইয়াত কি ৰেজিষ্ট্ৰেশ্যন। মই ইয়াত লগ ইন নহয়, মই ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনালোকে বহুতে লগ ইন কৰি আছে, গতিকে আপোনালোকৰ লগ ইন হোৱা নাই। মই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত লিখা আছে ডোণ্ট হেভ এন একাউণ্ট, ক্লিক হিয়াৰ। ঠিক আছে, আৰু তলত লিখা আছে ফৰগেট পাছৱৰ্ড। আমাৰ ইয়াত যিটো লিখা আছে ডোণ্ট হেভ এন একাউণ্ট, আমি তাত ক্লিক কৰিব লাগিব, ক্লিক হিয়াৰ। তাৰপিছত আপোনাৰ প্ৰথমতে বিচাৰিছে ফুল নেম। ঠিক আছে, আপোনাৰ যিটো শুদ্ধ নেম, আপোনাৰ পান কাৰ্ডত যিটো নাম আছে আপুনি সেইটো নাম ইয়াত দিব। তাৰপিছত আছে ইমেইল আই ডি, ইয়াত অপশ্যনেল লিখা আছে, আপুনি ইমেইল আই ডি দিলেও দিব পাৰে, নিদিলেও কোনো প্ৰব্লেম নাই। তাৰপিছত আছে আপোনাৰ মোবাইল নাম্বাৰ। এটা কথা মনত ৰাখিব, আপোনালোকে মোবাইল নাম্বাৰ সেইটোৱে দিব যিটো আপোনাৰ ছ'চিয়েল এড ৱৰ্ল্ডত ৰেজিষ্ট্ৰেড হৈ আছে। ঠিক আছে, তাৰপিছত আপুনি ষ্টেট চিলেক্ট কৰিলে, চিটি চিলেক্ট কৰিলে, আপোনাৰ পিনক'ড চিলেক্ট কৰিলে, আৰু আপুনি চাইন আপত ক্লিক কৰিব। চাইন আপত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো যেতিয়া আপুনি কমপ্লিট কৰিব, কমপ্লিট কৰাৰ পাছতহে আপুনি লগ ইন কৰিব। ঠিক আছে, মই এতিয়া অলৰেডি মোৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে, মই লগ ইন কৰিছোঁ। লগ ইন কৰিবৰ কাৰণে মোৰ ইয়াত মোবাইল নাম্বাৰ, প্ৰথম মোবাইল নাম্বাৰ বিচাৰিছে, তাৰপাছত মই পাছৱৰ্ড মাৰিব লাগিব। ঠিক আছে, মই পাছৱৰ্ড টাইপ কৰিছোঁ আৰু মই লগ ইন কৰিছোঁ। ঠিক আছে, ইয়াত দেখিব মোৰ যেতিয়া লগ ইন হয়, লগ ইন হোৱাৰ পিছত ইয়াত এটা এণ্টাৰ OTP মাৰিছে। ঠিক আছে, এই OTP নাম্বাৰটো যদি আপোনাৰ সেই একেটা মোবাইলতেই যদি চিমখন সোমাই থাকে, অট'মেটিক ইয়াত আহি যাব, আৰু যদিহে নাথাকে তেতিয়াহ'লে আপোনাৰ সেই মোবাইলত যোৱা মেছেজটো আনি আপুনি ইয়াত টাইপ কৰি দিব OTPটো, আৰু তাৰপিছত অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। আৰু ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনাক মই ইয়াত কেইটামান বস্তু চিম্পুলকৈ দেখাই দিওঁ, এই এপ্লিকেশ্যনটোৰ যোগেদি আমি কেনেকৈ ৰিচাৰ্জ কৰিব পাৰোঁ। ইয়াত দেখিছে যে অলপ তললৈ নিলে দেখিব আপুনি, ইয়াত আছে ফোন ৰিচাৰ্জ, লেণ্ডলাইন, DTH, তাৰপাছত আছে আপোনাৰ ব্ৰডবেণ্ড, ইঞ্চুৰেঞ্চ, গেছ, ইলেক্ট্ৰিচিটি। ঠিক আছে, আমি এইকেইটা সুবিধা অলৰেডি ইয়াত এভেইলেবল হৈ আছে। বাকী ইয়াৰ ৱাটাৰ বিল, ফ্লাইট টিকেট, হোটেল বুকিং, বাছ বুকিং, এইকেইটা অলৰেডি অহা নাই, কামিং চোন দেখাই আছে। ঠিক আছে, মই আপোনালোকক এটা বস্তু দেখাওঁ। এইটো যিটো বাওঁহাতে যিটো ডট তিনিটা আছে, তাত ক্লিক কৰি আপুনি আপোনাৰ যেতিয়া আপুনি ফাণ্ড ৰিচিভ কৰিব, ইয়াত যিটো আছে ফাণ্ড ৰিচিভ ৰিপৰ্ট। ঠিক আছে, ইয়াত ফাণ্ড ৰিচিভ ৰিপৰ্টত আপোনাৰ ইয়াত আহি যায়। ঠিক আছে, আপোনাৰ যেতিয়া আপোনাৰ পইচা ইয়াত সোমাব, তেতিয়া আপোনাৰ আহি যাব। ঠিক আছে, আৰু কিবা আপোনালোকে জানিবলগীয়া থাকিলে মোক সুধিব, কমেণ্ট কৰিব, মই আপোনালোকক হেল্প কৰিম। আৰু সকলোকে মই আহ্বান জনাইছোঁ, আপোনালোকে মোৰ ইউটিউব চেনেলক ছাবস্ক্ৰাইব কৰক, লাইক কৰক, আৰু আপোনালোকে যিসকলৰ টীম আছে তেওঁলোকে আপোনালোকৰ টীমক এইটো শ্বেয়াৰ কৰক, তেওঁলোকৰো সুবিধা হওক। ঠিক আছে, থেংক ইউ।